নমস্কাৰ, পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ আপোনালোকক বিশেষ এটি ভিডিঅ'লৈ। আজি ক'ব খুজিছোঁ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ বিষয়ে কিছু কথা। গায়ত্ৰী মহন্তৰ প্ৰকৃত নাম হৈছে গায়ত্ৰী মহন্তই। তেওঁ জন্ম হৈছিল 1982 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে দেৰগাঁৱত। গায়ত্ৰী মহন্তৰ মাকৰ ঘৰত আছে মাক, দেউতাক, ককায়েক আৰু বায়েক। বায়েকক বৰ্তমান বিয়া দিলে। তেওঁৰ সকলোৱে জানে তেওঁ কাৰ লগত বিবাহ পাত্ৰত আবদ্ধ হৈছে। আচলতে তেওঁ পবিত্ৰ মাৰ্ঘেৰিটাৰ লগত বিবাহ পাত্ৰত আবদ্ধ হৈছে। তেওঁৰ একমাত্ৰ সন্তান জীও আছে আৰু তেওঁ কেইবাখনো চিনেমাত তেওঁ অভিনয় কৰিছে, যেনে ধৰা জীৱন তৃষ্ণা, দেউতা দিয়া বিবিদায় ইত্যাদি। আৰু তাৰ লগতে বহুতো VCD যেনে জোনবাই অঞ্জনা আদিত অভিনয় কৰিছে। তাৰ ভিতৰত জোনবাই যি জোনালী নামৰ চৰিত্ৰটি আছিল, সেই চৰিত্ৰটি সকলোৰ বাবে প্ৰিয় হৈ পৰিছিলে। গতিকে আপুনিও জনাবচোন এইগৰাকী অভিনেত্ৰী কেনেকুৱা লাগে অভিনয় চাই। এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী অভিনয় জগতলৈ কেতিয়া ঘূৰি আহিব বৰ্তমানলৈকে কোনো ঠিক হোৱা নাই, কাৰণ তেওঁ একমাত্ৰ পুত্ৰ সন্তান জীও যেতিয়া ডাঙৰ হ'ব তেওঁ পুনৰ অভিনয় জগতলৈ ঘূৰি আহিব। বৰ্তমান সময়ত তেওঁ অভিনয় জগতৰ পৰা কিছু দূৰত আছে। যদি ভিডিঅ'টো ভাল লাগিলে নিশ্চয় আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আপোনালোকে এইগৰাকী অভিনেত্ৰীৰ বাৰ মোৰে বহুতেই প্ৰিয়, আপোনালোকৰ চাগে বহুতৰে প্ৰিয়। গতিকে জনাব আপোনালোকে। এই জগতে আমি গায়ত্ৰী মহন্তৰ কেইখনমান ফটো চাই লওঁ আজি ভিডিঅ'টোৰ মাধ্যমেৰে। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি অল বটনটো প্ৰেছ কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে আগলৈও এনেদৰে পাই যায় আৰু কিছুমান কথা আপোনালোকে যাতে গম পায়। গতিকে ধন্যবাদ, চাই যাওক।